হাই বন্ধুসকল সকলোকে নমস্কাৰ মোৰ চেনেললৈ পোনপ্ৰথমে মোৰ চেনেলত যোন নতুনকৈ চাই আছে সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিয়ে আৰু শ্বেয়াৰ কৰি দিব প্লিজ। আজি মানে হ'ল এটা নতুন ব্লগ বনাব গৈ আছোঁ। মানে হ'ল আজি আমি মন্দিৰত যাম। কোন মন্দিৰত মানে হ'ল নগাঁৱৰ যে আছে মহামৃত্যুঞ্জয় মন্দিৰ, তাত যাব খুজিছোঁ। বহুত ফূৰ্তিত আছোঁ আৰু যাই পোৱা নাই, প্ৰথম যাম। আমাৰ গাঁৱৰ মানে বৰমাহঁতৰ লগত যাম আৰু মাহঁতো যাব। বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমাৰ মন্দিৰত চাকি ধূপ দি দিলোঁ, দি এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাব সকলোৱে। জয় মহাদেৱক চিন্তি কৰি। জয় মা লক্ষ্মী। এয়া আমাৰ যাত্ৰা আৰম্ভ। এয়া হ'ল আমাৰ গাঁৱৰ ৰাইজ। পাই গ'লো ব্ৰিজ। পুৰা ডান্স কৰি আছে আমাৰ গাড়ীত, বিহু ডান্স চাওক। পুৰা ডান্স কৰি আছে বিহু ডান্স। ডান্স কৰি আছে বিহু ডান্স। যোৰাবাট এয়া চাওক, পুৰা আঁকুৱা বাঁকুৱা ৰাস্তা, পুৰা একেবাৰে চাওক। এয়া চাওক, পুৰা ধোৱা ধোৱা হৈ আছে ৰাস্তা। এয়া আমাৰ ড্ৰাইভাৰটা ব্লগ বনাই আছে ৰ'ব। ব্লগ বনাই সোণাপুৰ। এতিয়া সোণাপুৰ পাম আৰু। পিছফালে পুৰা ডান্স কৰি আছে। ধুনীয়া ধুনীয়া। এয়া আমাৰ আইসকল ৰাইজ। এয়া আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। এয়া চাব। ডান্স কৰি আছে।
ডান্স কৰি আছে আমি ৰখি দিলোঁ অলপ বাহিৰত যাব সকলো চাওঁ আমাৰ গাড়ী হ'ল আমাৰ যাত্ৰা এইফালে চাওক কিবা বহুত দূৰ আছে আৰু যাব লগা আৰু এইফালে হাইৱে ৰাস্তা চাওক এতিয়া কিবা পালোঁ গম পোৱা নাই সেইখিনি জেগা চাব লাগিব কিবা পালোঁ এতিয়া আমি গৈ আছোঁ অলপ এয়া আমাৰ গৈ আছে আমার ঘর আমার সিনেমা আমার আইয়া আমার বর্মা যাব লাগে আৰু এতিয়া পুৰা মন্দিৰত কি জেগা বুলি কয় দিব পৰা নাই জেগাখিনি চাব লাগিব হয় এইখিনি জেগা হ'ল মৰিগাঁও পালোঁ এতিয়া মৰিগাঁৱতে আছোঁ যাম আৰু এতিয়া গাড়ী গুচি আছে সকলো এয়া ফাইনেলি আমি আহি পালোঁ এয়া চাওক ক'ত আহিছোঁ এয়াই হ'ল আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ এয়া আমাৰ লগত আমাৰ বলক এয়া চাওক কি ধুনীয়া পৰিৱেশ এতিয়া বলক চাকি বন্তি দি লওঁ এয়া চাওক কি ধুনীয়া মন্দিৰ এইটো মহামৃত্যুঞ্জয় মন্দিৰ এয়া আমাৰ বাইদেউ ইয়াত চাকি দিব লাগিব এইফালে চাকি দিয়া জেগাটো বেলেগ এয়া লৈ ল'লোঁ সকলো বস্তু যোগাৰ কল চাকি লৈ ল'লোঁ এয়া চাওক ইয়াত এতিয়া চাকি দিম এয়া চাওক কিমান মানুহ Salkan lo sana ko mandi lo. Salkan lo. Sorry ya. Aquí harus mandi jam ya Poldi. Turun jam ya wahat dulu. Lagi di sini dulu. Ya চাওক কিমান মানুহ ইয়াত ya পৰিৱেশটো বিৰাট ঠাণ্ডা পৰিৱেশ পুৰা চাওক কিমান মানুহ চাওক মহামৃত্যুঞ্জয় মন্দিৰ বাহ কি ধুনীয়া চাওক এইফালে পুৰা পানীৰ চুইমিং পুল বনাই দিছে এয়া চাওক কি ডাঙৰ বনাইছে এইটো বাহ বাহ বহুত ধুনীয়া এয়া এতিয়া চিৰি চাওক কিমান চিৰি ইয়াৰ ওপৰত যাম এয়া লাইন পাতিব লাগিব আৰু এতিয়া চাওক কিমান লাইন এয়া চাওক মন্দিৰটো এয়া লাইন পাতি পেলাই আৰু সোমাব লাগিব মেইন গেট আগত আছে এতিয়া লাইন পাতি আছোঁ এয়া চাওক কিমান দীঘল লাইন এইফালে চাওক কিমান লাইন আৰু মন্দিৰটো দেখাই আছোঁ ৰ'ব বেক কেমেৰা দি এয়া চাওক কিমান লাইন আৰু এয়া মন্দিৰটো চাওক হৰ হৰ মহাদেৱ এয়া চাওক
পূৰা কলা ৰং দি দিছে এয়া পৰিৱেশটো চাওক এইটো এটা কিবা মন্দিৰে চাগে বনাই আছে এয়া চাওক এইটো মেইন গেট মন্দিৰৰ আৰু এইফালে চাওক কিমান পাৰা আছে ইয়াত এতিয়া লাইন পাতি আছোঁ আৰু আমি এয়া চাওক মানুহ আহি আছে আৰু 3 পাক ঘূৰিব লাগিব এতিয়া ভিতৰলৈ যাবলৈ এয়া আহি পালোঁ চাওক এয়া গেট সোমালোঁ আৰু এয়া সেই দিম কলিং বজাম চৰি ঘণ্টা বজাই দিলোঁ এয়া চাওক মন্দিৰত প্ৰৱেশ কৰিলোঁ চাওক ওলাই আহিলোঁ এয়া কৰি পেলাই এয়া ফল দিলোঁ কি মহাদেৱ এতিয়া মানে 3 পাক ঘূৰিব লাগিব এয়া চাওঁ মানুহ ইমান আৰু এয়া মন্দিৰটো 3 পাক ঘূৰিম এতিয়া তিনি পাক ঘূৰিব লাগিব আৰু এয়া পুৰা পূজা অৰ্চনা চলি আছে পূজা হৰ হৰ মহাদেৱ हर हर महादेव हर हर महादेव हर हर महादेव এতিয়া 3 পাক ঘূৰিলোঁ অলপ এয়া ল'লোঁ এতিয়া মানে ঠগীখন তলত দিব লাগিব তলত দি কিনে তাত বেলেগ প্ৰসাদ দিব এতিয়া তলত যাম অলপ তলত আৰু মানে শিৱলিংগটো এয়া শিৱলিংগৰ তলত যাম আৰু তলত দিলেহে মানে হেৰিটো হ'ব আৰু অলপ এয়া ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এইফালে চাওক এইটো গুৰুচাৰ্য এইটোৱে মানে প্ৰথম ইয়াতে তপস্যা কৰিছিল কৰি মানে বহুত কিবা কিবি শক্তি পাইছিল তাৰপিছতে এইটো মানে শিৱলিংগ বনোৱা হ'ল এয়া চাম্বৰত দেখাই আছে এতিয়া সেয়া এটা লৈ লওঁ আৰু এইফালেও ইয়াতে এটা আছে গণেশ বাবাৰ মূৰ্তি এয়া চাওক গণেশ বাবা এইটো এটা গণেশ বাবাৰ মূৰ্তি ইয়াত এইটো গণেশ বাবাৰ মূৰ্তি এতিয়া বাহিৰত যাম বলক আৰু এইফালে এডাল চাওক গাছ কিমান একেবাৰে কাপোৰে আৰু এতিয়া অলপ চাৰিওফালে ঘূৰিম ইয়াত মানে আৰু এটা মন্দিৰ আছে এইটো মন্দিৰ চাওক তাতো এটা সেয়া লৈ লওঁ এইটো এটা আৰু মন্দিৰ আছে ইয়াত সেয়া এটা লৈ লওঁ কি মন্দিৰ চাওঁ আহকচোন মা কালীৰ মন্দিৰ চাওক সেয়া এটা লৈ লওঁ এইটো মা কালীৰ মন্দিৰ জয় মা কালী এতিয়া চাকি দি আহিলোঁ সেয়া লৈ আহিলোঁ বাবাৰ আশীৰ্বাদ ল'লোঁ হৰ হৰ মহাদেৱ এতিয়া অলপ গাড়ীৰ ওচৰৰ ফালে যাওঁ এয়া চাওক কিমান মানুহ হৈছে ইয়াত এতিয়া চাওক
এতিয়া গাড়ীৰ ওচৰত যাম আৰু অলপ ফুৰি আহোঁ অলপ। এতিয়া চাওক কি ধুনীয়া পৰিৱেশ, কিমান মানুহ হৈছে চাওকচোন। এতিয়া চাওক কিমান মানুহ হৈছে। এটি হ'ল মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত। 126 ফুট হয় এই মন্দিৰটো ওখ, আৰু এইফালে বনাই আছে কিছুমান মূৰ্তি। চাওক ঘূৰিলোঁ আৰু বহুত কিবা কিবি। এতিয়া আৰু বেলেগ মন্দিৰতো যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া চাওক ফটো কিমান ওলাইছে, এখন ফটো লৈ লওঁ সৰু চাই। ফটো এখন লৈ ল'লোঁ সৰু চাই, আৰু অকণমান ফুৰিম আৰু এতিয়া যামেই আৰু আমি এতিয়া চালোঁ বহুত কিবা কিবি ঘূৰিলোঁ। এয়া চাওক মন্দিৰটো, আৰু দোকান চাওক ইয়াত কিমান বহুত দোকান। আজি অলপ ৰ'দ দিছে না, বহুত প্ৰব্লেম হৈছে অলপ। চাওক কিমান দোকান, ফটো এখন লৈ লওঁ। চাওক বাদামৰ দোকান, এয়া নিমকি আৰু বাদাম লৈ ল'লোঁ। এয়া হ'ল আমাৰ এখন গাড়ী, এতিয়া যামেই আৰু ঘূৰিলোঁ বহুত। এয়া চাওক ইয়াত কিমান দোকান, আৰু এয়া মোৰ পিছফালে চাওক মন্দিৰ দেখা পাই ইমান ওখ, 126 ফুট, বহুত ভাল লাগিল। দিয়ক ৰ চাওক, এইখনে হ'ল আমাৰ গাড়ী। এতিয়া আৰু বেলেগ মন্দিৰতো যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে, বহুত ভাল লাগিল আহি। এই বন্ধুসকল, এতিয়া আমি আহিলোঁ মানে এয়া চাওক এইখন কিশোৰ দলং। এতিয়া আমি আহিলোঁ বৰদোৱাত, এতিয়া বৰদোৱাৰ মন্দিৰত যাম। বলক গৈ আছে আমাৰ ৰাইজসকল। এইখন চাওকচোন কি ধুনীয়া সৰু দলং এখন। এতিয়া চাওক এইফালে এইফালে এখন দলং আছে, ডাঙৰ দলং, আৰু এইফালে চাওক পূৰা পিটনি কৰি গৈছে, মেটেংগাৰে ভৰ্তি হৈ গৈছে। এতিয়া যাম বৰদোৱাত, বলক। এই বন্ধুসকল এয়া চাওক বটদ্ৰৱা থানত আহিলোঁ। এয়া মানে ভিডিঅ' কৰিব নিদিয়ে চাগে, অলপ কৰিলোঁ আৰু। এয়া চাওক বটদ্ৰৱা থান, এয়া সিংহ, এয়া চাওক এয়া চাওক কিমান মানুহ হৈছে আজি দৌল উৎসৱ উপলক্ষে, কিমান মানুহ চাওক। এতিয়া ভিতৰলৈ যাম, সেৱা এটা ল'ম বলক। সোমাব নোৱাৰিলোঁ মানে কি ইয়াত পাঞ্জাৱী চোলা আৰু ধুতি লাগে, সেইবাবে বাহিৰতে আছোঁ আৰু। এয়া বাহিৰৰ পৰা সেয়া ল'লোঁ, সোমাব নোৱাৰিলোঁ আৰু। এয়া চাওক বাহিৰৰ পৰা কিমান মানুহ হৈছে চাওক, চাওক কিমান মানুহ। এইফালে চাওক কি ধুনীয়া সিংহ এই দুটা, মানুহ চাওক কিমান। আজি ফাকুৱা বুলি বহুত মানুহ হৈছে। এইফালে চাওক কিমান ধুনীয়া পৰিৱেশ, চব কৃষ্ণৰে হয় এইবিলাক। এতিয়া আমাৰ গৈছে খুৰীমাহঁত গৈছে ভিতৰত, আহক। নিয়ম নীতি বহুত বেলেগ হয় ইয়াৰে, কেনেবা হয় চাওক। ইয়াত অলপ ধূতি ল'লোঁ, দিহা কৰিলোঁ। ইয়াতে সকলোৱে ধূতি দিয়ে। এয়া চাওক এডাল পুৰণি গছ এডাল, আৰু এইফালে তাল বজাই আছে। এয়া চাওক কিমান মানুহ, এয়া
ভৰি ধুই আছে, পানী লাৰি আছে, বলকটো অলপ পানী লাৰো। পানী লাৰি দিওঁ বাৰু। পানী লাৰি দিলোঁ অলপ। গা ধোৱা বৰপুখুৰী। हर हर महादेव।